আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আমিও বহুতে ভালে আছোঁ। তো আজি হৈছে দিৱালী। আপোনালোকক সকলোকে হেপী দিৱালী এণ্ড ছেফ দিৱালী। আজিৰ ভিডিঅ'টো একে পুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু আজি দিৱালী, ঘৰত কাম থাকে আৰু আমাৰ ঘৰতে যিহেতু মন্দিৰ আছে সেইকাৰণে আমাৰ বেছিকৈ কাম। মায়েতো চবখিনি কৰি দিছে। মই ফাৰ্ষ্টত উঠি কাপোৰখিনিকে ধুই মেলি দিলোঁ। তাৰপিছত এতিয়া মই পানীখিনি ৰেডি কৰিলোঁ ঘৰ মুচিবৰ কাৰণে। আৰু এয়া চাওক আমাৰ ঘৰত কিমান ধুনীয়া ধুনীয়া ৰঙা ৰঙা ভোট জলকীয়া লাগিছে। সেইকাৰণে ভাবিলোঁ মই আপোনালোককো দেখুৱাই দি দিওঁ। আৰু এয়া চাওক মম্মামক, তাক মানে গাড়ীখনত সোমাই দি দিলে তাই ধুনীয়াকৈ গোটেই চোতালখনত ধুনীয়াকৈ খোজকাঢ়ি থাকে, নতুন খোজকাঢ়িব শিকিছে যে। আৰু ইপিনে মায়ে ফুল, তামোল, পাণ, কলপাত চবখিনি ৰেডি কৰি দি দিছে। এতিয়া আকৌ তাই খেলি আছে আইতা, পাপা আৰু তাৰ পীৰ লগত। তাই ইপিনে খেলি থাকক আৰু এয়া চাওক মোৰ পিনে হাঁহি আছে তাই। তো মোৰ গা ধোৱাও হৈ গ'ল, এতিয়া মই পানী খাম। আৰু মোৰ পুৱাৰ ভাগৰ কামখিনি চবখিনি শেষ হৈ গ'ল। এগিলাচ গৰম পানী খাই দিলোঁ। মই ইমান চাহ নাখাওঁতো, কেতিয়াবাহে খোৱা হয়। মায়ে পূজা দি আছে, মায়ে পূজা দি আহিলে মাক চাহখিনি গৰম কৰি দি দিম। আৰু আজি বতৰটো বৰ ডাৱৰীয়া হৈ গৈছে, কিয় বা বৰষুণ সৰুকৈ দি আছে। আজি দিৱালীৰ দিনা যদি বৰষুণটো আহে বেয়া হৈ যাব, কিন্তু চবে লাইট চাইট জ্বলাব, বোমা চোমা ফুটাব, হয় নাই? তো আমাৰো মানে লাইটিং এইটো ঘৰত হৈছে এনে ভণ্টি দি দিছে। লাইটটো জ্বলালেহে গম পাব আপোনালোকে। আৰু আগফালে আমাৰ হোৱাই নাই এতিয়াও ডেক'ৰেশ্যন। সেই ডেক'ৰেশ্যনখিনি কৰিব লাগিব আকৌ। এতিয়া মামামে চাগে শুই আছে, তাৰ পিয়ে লৈছে। মামামক থুৱাই দিয়াৰ পিছত তাৰপিছত ভণ্টি আৰু মই গৈ পেলাই আকৌ লাইটবিলাক লগাব লাগিব। বতৰটো মানে ইমানেই বেয়া কৰিছে, বতাহ বহুত দি আছে, সেয়া চাওক। আৰু এতিয়া আহি গ'ল আমাৰ চলিল খুৰা গিজাৰ লৈ পেলাই। আমাৰ গিজাৰটো অকণমান বেয়া হৈ গৈছিল, তাকে লগাই দি আছে ঠিক কৰি আনি। আৰু এয়া চাওক মমক খুৱাই আছোঁ, তাই নাখায় মানে ভালকৈ, তাই খেলিয়ে থাকে। বহুত দুষ্ট হৈ গৈছে এতিয়া মমে। চাওক কেনেকৈ খাব আৰু ভুকে খেলি থাকিব। আৰু আজি আছে আমাৰ ৰুহিৰ বাৰ্থডে, সেইকাৰণে কেকটোও বনাই লৈ ল'লোঁ। লগতে দুপৰীয়াৰ খোৱাও বনাই আছোঁ। আজি যিহেতু দিৱালী, আমাৰ ঘৰত ভাত নচলে, সেইকাৰণে নিৰামিষকৈ ৰুটি আৰু লাবৰাই বনাইছোঁ। আৰু ইপিনে মাও পূজা চূজা দি আছে। তো মাৰ পূজা চূজা দিয়া হৈ গৈছে। এতিয়া মই চাহখিনি গৰম কৰিলোঁ আৰু এতিয়া খোৱা বোৱা কৰিম, তাৰপিছত লাইট লগাবলৈ ওপৰলৈ যাম। বতৰটো মানে ইমানেই ডাৱৰীয়া হৈছে, মানে কি ক'ম আপোনালোকক, বৰষুণো দি আছে। আৰু সেয়া আমাৰ ভণ্টি আৰু হাজবেণ্ড, মামাকো আজি ওপৰত লৈ আনিছোঁ। হেপী দিৱালী। ইয়াতে লাইট চাইটবিলাক ফিটিং কৰিব এয়া ভণ্টিয়ে। এইটো আমাৰ পুৰণা আছিল, এইটো বিচাৰি পালে, এইটো ভালে হ'ল, কামত আহিব এইটো। এয়া ভণ্টি এইবিলাক দি আছে এনেকুৱাকৈ জুলাই কাৰেণ্ট জানো আহিব আজি? ইনভাৰ্টাৰ কানেকশ্যন আছে না? ইয়াতে ইনভাৰ্টাৰ কানেকশ্যন আছে আমাৰ, ঠিকে হ'ব। যিহে বতাহ দি আছে ইয়াতে, এয়া চাওক একেবাৰে চাওক ইমান বতাহ দিছে। সৰুকৈ বৰষুণো পৰি আছে। আজি যে আমাৰ মন্দিৰত যে কি হ'ব পূজা। আমাৰ মন্দিৰটো এই সৰুকৈ টিন দেখা গৈ আছে যে, এইটো হয় মন্দিৰ। ইয়াতে আমাৰ চব মানুহবিলাক আহি পূজা দিব। আপোনালোকে চাবই পাৰিব। আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ যে আমাৰ ঘৰতে কালী পূজা নহয়, কাৰণ আমাৰ ঘৰত মন্দিৰ আছে, এইটো আপোনালোকে ক'লোৱে। তো চাই থাকক। তো মই আহি গ'লোঁ তলত, ভণ্টিয়ে ওপৰত লাইটবিলাক ফিটিং কৰি আছে। মই লাইটবিলাক এয়া চিজিল কৰি ভালকৈ সজাই আছোঁ। আৰু সন্ধিয়াও হৈ গ'ল। এতিয়া মই প্ৰসাদবিলাক কাটি আছোঁ। বৰষুণো যে ইমান ধামাকা বৰষুণ দি আছে বাহিৰত, বাপৰে বাপ কি যে হ'ব। আৰু এতিয়া মই ছাতিবিলাক ৰেডি কৰি আছোঁ। চাওক এতিয়া মা আৰু মই ছাতি লৈ পেলাই বৰষুণ আৰু বতাহত চাকি দিবলৈ ওলাইছোঁ। যিহেতু দিৱালীৰ নিয়ম হয়, চাকিটো দিবই লাগিব কলগছত, সেইকাৰণে মই ছাতি লৈ পেলাই কভাৰ কৰিছোঁ। মায়ে চাকিবিলাক ৰেডি কৰি আছে। আৰু ভাবিছিলোঁ এইবাৰ মম্মামৰ ফাৰ্ষ্ট দিৱালী হয়, ভালকৈ চেলিব্ৰেশ্যন কৰিম, কিন্তু বৰষুণ আহি চব স্পইল কৰি দিলে। একে বতাহ দিছে, বৰষুণ দিছে, অৱস্থা বেয়া এইবাৰ আমাৰ দিৱালী। ইয়াৰ চাওক ছাতি লৈ পিনে বৰষুণবিলাক থিমাই আৰু বতাহবিলাক ইমান মাৰি আছে, চাকিবিলাক
চবে একেবাৰে নিভি নিভি গৈ আছে উপায় নাই আৰু এনেকুৱাকে এই দি আছে কি অৱস্থা এয়া হাজবেণ্ডে এতিয়া দি আছে উপায় নাই এতিয়া আশা কৰিছো সব এয়া মামা মাৰো এতিয়া মামাম আৰু তাৰ পিয়ে ছাতি লৈ পিনে চাকি দি আছে এয়া চাওক মামামে কিমান ধুনীয়াকৈ ছাতিটো ধৰিছে এতিয়া আমি আহিলোঁ মন্দিৰত বৰষুণ পৰি একে চব বোকা বোকা হৈ গৈছে মন্দিৰখন এয়া হৈছে আমাৰ মন্দিৰ এয়া চাওঁ চাকিবিলাক চব নিভিয়ে গ'ল বৰষুণ আমাৰ ইয়াতে ইমান বৰষুণ আপোনালোকে চালে মন্দিৰত ভালকৈ পূজা দিবই নোৱাৰিলোঁ ইমান বতাহ আৰু বৰষুণ একেবাৰে একে বোকা বোকা হৈ গৈছে আমাৰ মানে মানুহবিলাক নাহিলে ঘৰৰে আহিছে এয়া এতিয়াহে আহিছে আইতা আৰু চুনমণি ভণ্টিয়ে মই পূজা দিয়াতে একেমান বোকা 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 হৈ গৈছিল মই সেইকাৰণে ড্ৰেছটো সলাই ল'লোঁ আৰু পূৰা তিতি গৈছোঁ একেবাৰে উফ আৰু অকণমান এতিয়া বোমা চমা ফুটাম তাৰপিছত হেপী দিৱালী এতিয়া উপায় নাই আৰু ইমান যে বতাহ আৰু ইমান বৰষুণ দিছে ইছ ৰাম মানে কি ক'ম আৰু এতিয়া আইতাহঁতে চাকিবিলাক ৰেডি কৰি আছে পূজা দিবৰ কাৰণে কৃষ্ণ হৰে 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 ৰাম আৰু আমাৰ চবৰে পূজা দিয়া হৈ গ'ল আমি অকণমান নাম চামো গালোঁ চবে আৰু এতিয়া সেৱা লৈ আছোঁ আৰু এতিয়াহে আহিলে উৰ্মি ভণ্টিহঁতে বৰষুণ দিছে ন সেইকাৰণে একেলগে আহিব নোৱাৰিলে চবে এতিয়া উৰ্মি ভণ্টিহঁতে পূজা দিব যাব প্ৰসাদ চসাদটো বিতৰণ হৈ আছে খোৱা খুই আৰু এতিয়া চবে গৈ আছে ঘৰত পূজা দিয়া হ'ল ন এনেকুৱাকৈ সমাপ্ত কৰোঁ ভিডিঅ'টো বাই 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 বাই